ফল-মূল আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী কোৱা হয় দৈনিক যদি এটা আপেল খোৱা হয় তেতিয়াহলে আমি ডক্টৰক আঁতৰতে ৰাখিব পাৰোঁ ফল-মূল আমি বজাৰলৈ গৈ কিনি আনো তাৰ কিন্তু কোৱালিটি সম্পৰ্কে আমি নাজানো যিবিলাক ফল আমাৰ ঘৰুৱাভাৱে লোকেলি উৎপাদিত হয় সেইবিলাক ফলৰ একো সমস্যা নাই কিন্তু যিবিলাক ফল আমদানি কৰা হয় সেই ফলবিলাকৰ গুণাগুণ সম্পৰ্কে তাত এটা ষ্টিকাৰ থাকে আৰু তাত কিছুমান সংখ্যা থাকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ফল-মূলত থকা সেই ষ্টিকাৰবিলাক তাৰ সংখ্যাবিলাক আৰু সেই ষ্টিকাৰবিলাককনো কি বুলি কয় তাৰ অৰ্থ কি তাৰ পৰা আমি কেনে ধৰণৰ গুণাগুণ নিৰ্ণয় কৰিব পাৰোঁ আজি আমি গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সৰ্বপ্ৰথমে আমি জানিব লাগিব এই ফলমূলত থকা এই ষ্টিকাৰটো কি বুলি কয় এই ষ্টিকাৰটোৰ নাম কি আৰু ইয়াৰ অৰ্থ কি এই ষ্টিকাৰটোৰ নাম হৈছে বা এই কোডটোৰ নাম হৈছে PLU কোড PLU ইয়াৰ অৰ্থ হৈছে প্ৰাইচ লুক আপ কোড প্ৰাইচৰ P লুকৰ L আপৰ U PLU কোড এই PLU কোডটোতে আমি ফলমূলবিধৰ গুণাগুণ সম্পৰ্কে জানিব পাৰোঁ যিবিলাক ফল আমাৰ লোকেলি উৎপাদিত হয় সেই ফলবিলাকৰ পৰা আমাৰ শৰীৰত একো হাৰ্মফুল এফেক্ট নকৰে কিন্তু যিবিলাক ফল বাহিৰৰ পৰা আমদানি কৰা হয় সেই ফলবিলাকৰ গুণাগুণ বেলেগ বেলেগ কিছুমান ফলত দেখিব আপুনি ষ্টিকাৰ এটা আছে তাত এটা সংখ্যা আছে সেই সংখ্যাটো যদি 9ৰে আৰম্ভ হয় আৰু 5টা সংখ্যা যুক্ত হয় উদাহৰণস্বৰূপে 90421 90421 9ৰে আৰম্ভ হৈছে আৰু 5টা সংখ্যা আছে তেতিয়াহলে আপুনি জানিব যে সেই ফলবিধ সম্পূৰ্ণ বায়োলজিক্যাল পদ্ধতি অৰ্থাৎ জৈৱিক পদ্ধতিৰে সেই ফলবিধ উৎপাদন কৰা হৈছে আৰু সেই ফলবিধ আমি খাব লাগে সেই ফলবিধ আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী তাত কোনো ধৰণৰ পেষ্টিসাইড বা কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰি হোৱা নাই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সেই ফলবিধ উৎপাদন কৰা হৈছে গতিকে এইবিধ ফল সকলোতকৈ ভাল যিটো 5টা সংখ্যা আছে আৰু 9ৰে আৰম্ভ হৈছে যেনে 90421 এবিধ ফল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা এবিধ ফল তাক আমি খাব লাগে আপুনি কেতিয়াবা আৰু এটা ষ্টিকাৰ দেখিবলৈ পাব সেইটো ষ্টিকাৰত সংখ্যাবিলাক 8ৰে আৰম্ভ হৈছে 80421 তাতো কিন্তু 5টা সংখ্যাই থাকিব কিন্তু সংখ্যাটো আৰম্ভ হৈছে 80421 8ৰে আৰম্ভ হৈছে 5টা সংখ্যা থাকিলেও যদি 9ৰে আৰম্ভ নহয় 8ৰে আৰম্ভ হৈছে তেনেকুৱা ফলমূলবিলাকক অলপ জেনেটিক্যালি মডিফাইড কৰা হৈছে আৰু তাত কিছু পৰিমাণে পেষ্টিসাইড বা সাৰ আদি প্ৰয়োগ কৰা হৈছে সেইবিধ ফল পূৰ্বৰ যিবিলাক ফলৰ কথা ক'লো 9ৰে আৰম্ভ হোৱা ফলতকৈ যথেষ্ট বেয়া কিন্তু ইয়াতকৈ আৰু এবিধ বেয়া ফল আছে তাতকৈ ভাল আনবিধ ফল হৈছে একেবাৰে বেয়া ফল সেইবিলাক সম্পূৰ্ণ মানে একদম কীটনাশক দ্ৰব্য সাৰ ইত্যাদি প্ৰয়োগ কৰি সম্পূৰ্ণ একদম পেষ্টিসাইড প্ৰয়োগ কৰি সেইবিলাক উৎপাদন কৰা হৈছে যিবিলাক খালে আমাৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট হানিকাৰক যিবিলাকৰ পৰা কেঞ্চাৰলৈকে ৰোগ হ'ব পাৰে সেই ফলবিলাক 4টা সংখ্যাৰ আৰু সি আৰম্ভ হ'ব 4ৰে যেনে 4021 আৰম্ভ হৈছে 4ৰে আৰু তাত আছে 4টা সংখ্যা 4021 সেইটো একদম অতি বেয়া ফল সম্পূৰ্ণ তাক পেষ্টিসাইড প্ৰয়োগ কৰা হৈছে তাত সাৰ প্ৰয়োগ কৰা হৈছে সেইবিলাক ফলমূল খালে আমাৰ শৰীৰত যথেষ্ট হাৰ্মফুল এফেক্ট হ'ব আমাৰ আদি কেঞ্চাৰ আদি পৰ্যন্ত হ'ব পাৰে গতিকে সেইবিলাক ফল আমি কেতিয়াও খাব নালাগে গতিকে আমি আজি জানিলোঁ ফলমূলত থকা ষ্টিকাৰ তাক কি বুলি কয় আৰু তাৰ সংখ্যাৰ অৰ্থ আৰু কোনবিধ ফলৰ কি গুণাগুণ সেইবিলাক সম্পৰ্কে জানিলোঁ প্ৰথম কথা আমি জানিলোঁ যে 5টা সংখ্যা থাকিব 9ৰে আৰম্ভ হ'ব যেনে 90421 সেইটো সকলোতকৈ উৎকৃষ্ট ফল তাত কোনো পেষ্টিসাইড নাই তাৰপিছত 8ৰে আৰম্ভ হ'ব তাতো 5টা সংখ্যা থাকিব যেনে 80421 কিন্তু সেইটোত জেনেটিক্যালি মডিফাইড কৰা হৈছে আৰু তাত কিছু পৰিমাণে পেষ্টিসাইড ব্যৱহাৰ কৰা হৈছে আৰু সকলোতকৈ একদম নিকৃষ্ট ফলবিধ হৈছে 4টা সংখ্যা থাকিব আৰু 4ৰে আৰম্ভ হ'ব যেনে 4021 গতিকে আপোনালোকে যেতিয়া এতিয়াৰ পৰা ফলমূল বজাৰ কৰিব তাত থকা ষ্টিকাৰটো চাব সেই 5টা সংখ্যাৰ নে 4টা সংখ্যাৰ
সি 9ৰে আৰম্ভ হৈছে নে 8ৰে আৰম্ভ হৈছে নে 4ৰে আৰম্ভ হৈছে মানে 4ৰে আৰম্ভ হৈছে 9 8 4 আৰু 5টা সংখ্যা নে 4টা সংখ্যা এই যদি বস্তুকিটা চাই আপোনালোকে ফলমূল ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোক যথেষ্ট লাভৱান হ'ব কাৰণ যথেষ্ট বেয়া ফল আমি খাই আছো পেষ্টিসাইড ব্যৱহাৰ কৰা সেই ফলমূলবিলাক আমাৰ শৰীৰৰ কাৰণে যথেষ্ট বেয়া এই কেঞ্চাৰ পৰ্যন্ত আমাৰ শৰীৰত সৃষ্টি কৰিব পাৰে গতিকে আপোনালোকে যে ফলমূল কিনিব সদায় 9 এৰে আৰম্ভ হোৱা ফলমূল কিনিব আৰু 5টা সংখ্যা যেনে 90421 এনেকুৱা ধৰণৰ ফলমূল যদি আপোনালোক খায় তেতিয়াহ'লে আপোনাৰ শৰীৰত যথেষ্ট ভাল প্ৰভাৱ পৰিব আৰু যেটো 4021 বুলি যেটো কলো 4 এৰে আৰম্ভ 4টা সংখ্যাৰ এনেকুৱা ফলমূল কেতিয়াও নকিনিব সেই ফলমূলবিলাক যথেষ্ট পেষ্টিসাইড আছে আৰু সি আমাৰ শৰীৰত যথেষ্ট হাৰ্মফুল এফেক্ট কৰিব গতিকে আমি জানিলো ফলমূলৰ ষ্টিকাৰৰ বিষয়ে তাত থকা সংখ্যাৰ বিষয়ে আৰু সেই কোডটো কি বুলি কয় PLU কোড প্ৰাইস লুকআপ কোড গতিকে আমি যেতিয়া আমি ভৱিষ্যতে ফলমূল কিনিম তেতিয়া আমি এই কথাবিলাক লক্ষ্য কৰিম আশা কৰিছো ভিডিওটো আপোনালোক যথেষ্ট উপকৃত কৰিছে যদি ভিডিওটো ভাল পাইছে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু ভৱিষ্যতে এনেকুৱা ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ